এবিধ ভয়ানক প্ৰজাতিৰ মাখি আকাৰত সাধাৰণ মাখিতকৈ ডাঙৰ অচিনাক্ত মাখিৰ কামোৰত আক্ৰান্ত ৫ শতাধিক লোক আমগুৰিৰ দিখৌমুখত ভয়ানক প্ৰজাতিৰ মাখিৰ সন্ত্ৰাস মাখিৰ গৱেষণাৰ বাবে আহিছে ICMRৰ দল এবিধ ভয়ানক মাখিয়ে ড্ৰাগছ সৃষ্টি কৰিছে আমগুৰি দিখৌমুখৰ বহুকেইটা অঞ্চলত মাখিৰ কামোৰত চৰ্মৰোগত আক্ৰান্ত হৈছে এজনৰ পাছত আনজন ভয়ানক মাখিবিধে কামুৰিলে কামোৰা ঠাইডোখৰ লগে লগেই ভয়াৱহভাৱে ফুলি সৃষ্টি হয় প্ৰচণ্ড খজুৱতিৰ আৰু লাহে লাহে মাখিয়ে কামোৰা শৰীৰত সৃষ্টি হয় চৰ্মৰোগ সাধাৰণ মাখিতকৈ ডাঙৰ এই ভয়ানক প্ৰজাতিৰ মাখিৰ জাকে জাকে আগমনে ত্ৰাসিত কৰি তুলিছে আমগুৰিৰ দিখৌমুখবাসীক কেৱল মানুহেই নহয় পোহনীয়া গৰু ছাগলীও ভয়ানক প্ৰজাতিৰ মাখিৰ কামোৰত আক্ৰান্ত হৈছে এমাহমানৰ পৰা দিখৌমুখ অঞ্চলৰ গগুবাৰী নকটানী কালুগাঁও বেচেলিমাৰী বা কাষৰীয়া প্ৰায় গাঁওসমূহতে যে মাখিবিধে বাকী আমাৰ সাধাৰণতে দেখি থকা যিখিনি মাখি আছিলে সেই মাখিতকৈ তাঁতৰ আকাৰ আৰু গঠনটো বেলেগ বহুত মানুহক দেখিছোঁ এতিয়া কামুৰি দিয়াৰ লগে লগে ঠাইডোখৰ উখৰি গুচি যায় এতিয়ালৈকে প্ৰায় ৪০০-৫০০ মানুহ এনেধৰণৰ আক্ৰান্ত হৈছে আনহাতে এই ভয়ানক প্ৰজাতিৰ মাখিৰ খবৰ বিয়পি পৰাৰ লগে লগে ICMRৰ পৰা দিখৌমুখলৈ আহিছে গৱেষকৰ দল কিন্তু গৱেষকৰ দলেও চিনাক্ত কৰিব পৰা নাই ভয়ংকৰ প্ৰজাতিৰ মাখিবিধক আমি বৰ্তমান ভাবিছিলোঁ আমাৰ কাষত এখন মৈ হৈ আছে এই নৈদিখনৰ পৰা ভাবিছিলোঁ যিসকল আক্ৰান্ত হৈছে তেওঁলোকৰ চিকিৎসা প্ৰদান কৰা হৈছে তেওঁলোকৰ প্ৰাথমিক চিকিৎসা কৰা হৈছে বিশেষ ধৰণৰ তেওঁৰ বেমাৰ নহ'লেও কিন্তু ইয়াৰ পৰা আমাৰ অলপ ভয়ৰ কাৰণ হৈছে কাৰণ ভৱিষ্যত যদি আৰু বাঢ়ি যায় জিলা প্ৰশাসন নাইবা স্বাস্থ্য বিভাগে দিখৌমুখত শীঘ্ৰেই পদক্ষেপ গ্ৰহণ নকৰিলে দিখৌমুখবাসী ভয়ংকৰ সমস্যাৰ সন্মুখীন হ'ব আমগুৰিৰ পৰা বাসৱ ৰাজ বৰুৱা নিউজ লাইভ